শ্ৰীৰাম দোস্ত ওচৰৰ মানুহৰ ঘৰৰ ভোজ আছে, সেইকাৰণে মই অকণমান ৰৈ আছোঁ। আজি সোনকালে খোৱা নাই মই। আহি পেলাই দেখিলোঁ যে সকলো বহিলেই। মোৰ অকণমান দেৰি হৈ গ'ল, কিন্তু মোৰ কাৰণে তথাপিতো পাৰি দিলে এখন তেখেতলোকৰ লগতে খাবলৈ। ময়ো চান্সটো পাই বহিয়ে দিলোঁ। বাকী সকলোৱে ৰেডি খাবলৈ। পিছে মোৰ থালিত এতিয়াও ভাত আহি পৰাই নাই। মই অকণমান অপেক্ষা কৰিবলগীয়া হ'ল। তাৰপিছতে আহি যাব সকলো। এই আহি গ'ল। প্ৰথমে ভাত দিলে, তাৰপিছত দালি দিলে, তাৰপিছত শুকান ভাজি দিলে, পাপৰ এখনো দিলে আৰু লগত চাটনিও দিলে। এতিয়া আহি গ'ল অলপ ৰঙালাও ভাজি। এই ৰঙালাও ভাজিখিনি বৰ ধুনীয়া লাগে খাই ভোজৰ। তাৰপিছত মই লাহে লাহে খাবলৈ আৰম্ভ কৰিম। বাকী সকলোৱে যেন মুখত কোনোবাই পাপৰ দিছে। বাকী সকলোৱে ৰৈ আছে, অপেক্ষা কৰি আছে সেৱা লোৱালে। এই সেৱা লৈছে। মেধিসকলে সেৱা লোৱাৰ পিছতেই আমি খাবলৈ আৰম্ভ কৰি দিম। ভোজ খাই সোনকালে ঘৰলৈ যামগৈ। কাইলৈ আকৌ লগ পাম আপোনালোকক। আজিলৈ বাই।